আপুনি জানে নেকি গ্ৰীণ টি কিয় খাব লাগে? গ্ৰীণ টি মানৱ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয় হয় সেইটো আপুনি জানে নেকি? গ্ৰীণ টি যদি আপুনি ডেইলি খোৱা যায় তেন্তে কিমান ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি? যদি নাজানে তেন্তে চাওক এই ভিডিঅ'টো শেষৰলৈকে। হেল্ল' এভৰিৱান, মাইছেল্ফ উদয় মিলি। তো যদি আপুনি সদায় গ্ৰীণ টি খায় বা তেতিয়া যদি প্ৰয়োগ কৰি থাকে, যদি আপুনি সদায় গ্ৰীণ টি খায় তেন্তে প্ৰথমে আপুনি ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পাব, যিয়ে অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। আৰু ছেকেণ্ড কথা, যদিহে আপুনি সদায় নিয়মিতভাৱে সেউজীয়া চাহ অৰ্থাৎ গ্ৰীণ টি যদি আপুনি খাই থাকে, তো আপোনাৰ দেহত থকা LDL কলেষ্ট্ৰলৰ মাত্ৰা কম কৰিব, যাৰ ফলত আপোনাৰ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব, অৰ্থাৎ আপোনাৰ হাৰ্টৰ প্ৰব্লেমৰ আপোনাৰ বেমাৰৰ সম্ভাৱনা হ্ৰাস হ'ব। গতিকে আমি নিয়মিতভাৱে সদায় গ্ৰীণ টি বা সেউজীয়া চাহটো আমি খোৱাৰ খুবেই প্ৰয়োজন আছে, যাৰ ফলত আমাৰ দেহৰ যিটো কলেষ্ট্ৰলৰ মাত্ৰা সেইটো কম হ'ব আৰু হৃদৰোগৰ আমাৰ হৃদৰোগৰ সম্ভাৱনা আমাৰ কম হ'ব। তো 3 নম্বৰতে গ্ৰীণ টি ৱেট মেনেজমেণ্টত সহায় কৰে। তো গ্ৰীণ টিত থকা যিটো কেটেচিনে তো মানুহৰ চৰ্বি কমোৱাত সহায় কৰে, ৱেট মেনেজমেণ্টত সহায় কৰে। তো গতিকে আপুনি নিয়মিতভাৱে যদি গ্ৰীণ টি খাই থাকে তো আপোনাৰ স্বাস্থ্যটো মেইনটেইন হৈ থাকিব, আপোনাৰ স্বাস্থ্যটো ৱেট কমিব, চৰ্বি কেতিয়াও নাবাঢ়ে। তো চৰ্বি কমাত সহায় কৰে কেটেচিনে। তো 4 নম্বৰতে ব্ৰেইন ফাংচনৰ কাৰণে গ্ৰীণ টিয়ে বহুখিনি কাম কৰে, কিয়নো সেউজীয়া চাহত থকা কেফিন আৰু এমিনো এচিড এনথিয়ানিনে মগজুৰ কাৰ্যক্ষমতা, সতৰ্কতা, প্ৰতিক্ৰিয়া সময়, স্মৃতিশক্তি আদি উন্নত কৰিব পাৰে। তো গতিকে আমি কণ্টিনিউৱাছলি যদি গ্ৰীণ টি খাই থাকোঁ তেতিয়াহ'লে আমাৰ মগজৰ ক্ষেত্ৰত ব্ৰেইনৰ ক্ষেত্ৰত বহুতো উপকাৰিতা পোৱা যায়। তো গ্ৰীণ টি কেঞ্চাৰৰ কাৰণেও ভাল, আৰু ডায়েবেটিছ মেনেজমেণ্ট হওক বা দাঁতৰ চিকিৎসা হওক, তো তেনেধৰণৰ বিভিন্ন ধৰণৰ কাম কৰে গ্ৰীণ টি সেৱন কৰিলে। তো গতিকে পৰাপক্ষত সদায় গ্ৰীণ টি খাব। আৰু কোন ব্যক্তিয়ে গ্ৰীণ টি খায় তো আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত ৰাখিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। অলপো ইনফৰ্মেটিভ যেন বুলি ভাবিছে তেতিয়াহ'লে নিজৰ বন্ধুক শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। থেংক ইউ ছ' মাছ, থেংক ইউ। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। থেংক ইউ।